নমস্কাৰ মই পাৰজ্যোতি শৰ্মাই পুনৰবাৰ আপোনালোকক কিভা এছাম চেনেলটোলৈকে সুস্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি এটা কিভা ইণ্ডাষ্ট্ৰীৰ বিশেষ প্ৰডাক্ট লৈ কথা পাতিম আৰু বিশেষ বুলি এটা কাৰণতে কৈছোঁ। আজি আমি আলোচনা কৰিম কিভা ক্লৰফিল টেবলেটৰ বিষয়ে। ক্লৰফিলনো কি বস্তু তাৰ আগতে জানি লৈছোঁ। প্ৰাকৃতিকভাৱে সকলো গছ-গছনিতে ক্লৰফিল থাকে। সকলো গছ-গছনিৰ পাতত ক্লৰফিল থাকে। ক্লৰফিলৰ ফলতে গছ-গছনি পাতবোৰৰ সেউজীয়া ৰঙৰ হয় আৰু ক্লৰফিলটো মানৱ শৰীৰৰ বাবেও বহুত বেছি উপকাৰী আৰু সেইবাবে লৈ আহিছে কিভা ইণ্ডাষ্ট্ৰীয়ে ক্লৰফিল টেবলেট আৰু ক্লৰফিল টেবলেটৰ বেনিফিটখিনিৰ বিষয়ে আমি আলোচনা কৰিম। ক্লৰফিল টেবলেট যদি ৰেগুলাৰলি ব্যৱহাৰ কৰে ই আপোনালোকৰ স্কিন ভাল কৰে, লগতে স্কিনৰ যিকোনো সমস্যাই সমাধান কৰিবলৈকে সক্ষম ক্লৰফিলৰ টেবলেট যদি আপোনালোক ৰেগুলাৰলি ব্যৱহাৰ কৰে। কিভা ইণ্ডাষ্ট্ৰীৰ ক্লৰফিল টেবলেটে আপোনালোকৰ তেজ চাফা কৰে, লগতে ক্লৰফিলত মানে কোনো ধৰণৰ অন্য হাৰ্মফুল কেমিকেলছ দিয়া নাই। এইটো প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী, যাৰ বাবে মানৱ শৰীৰৰ প্ৰতিজন ব্যক্তিৰ কাৰণে ক্লৰফিলটো বহুত বেছি উপকাৰী হৈ পৰে। আৰু লগতে কিভা ক্লৰফিল টেবলেটত আছে আলফা পাউডাৰ 2 গ্ৰাম মিহলি কৰা আছে, যিটো মানৱ শৰীৰৰ বাবে বহুত বেছি উপকাৰী হয় আৰু সেইবাবে ক্লৰফিল টেবলেটটো আপোনালোক সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। ক্লৰফিল টেবলেট যদি ৰেগুলাৰলি ব্যৱহাৰ কৰে তেতিয়াহ'লে শৰীৰটো ডিটক্সিফাই কৰাত সহায় কৰে ক্লৰফিল টেবলেটটোৱে। লগতে ক্লৰফিল টেবলেটত ভৰপূৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিটো মানৱ শৰীৰৰ কাৰণে বহুত বেছি উপকাৰী। এণ্টিঅক্সিডেণ্ট থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰৰ যিটো এণ্টি এজিঙৰো কাম আছে সেইটোও কাম কৰে। লগতে ক্লৰফিল টেবলেটটো যদি সকলোৱে ব্যৱহাৰ কৰে তেতিয়াহ'লে বা যিসকল ব্যক্তিৰ লিভাৰ ফেটছ বা ব্লাড ফেটছ থাকে সেইটোও নিয়মিত কৰাত সহায় কৰে ক্লৰফিল টেবলেটে। ক্লৰফিল টেবলেটটো যদি আপোনালোক সকলোৱে সদায় ৰেগুলাৰলি ব্যৱহাৰ কৰে, লগতে শৰীৰটো যিটো টক্সিন থাকে টক্সিন ৰিমুভ কৰাত সহায় কৰে ক্লৰফিল টেবলেটে। ক্লৰফিল টেবলেট যদি ৰেগুলাৰলি ব্যৱহাৰ কৰে আপোনালোকৰ স্কিন ভাল হোৱাৰ লগতে ইণ্টাৰনেল গ্ল' এটা আহিব আৰু সকলো ব্যক্তিয়ে ক্লৰফিল টেবলেটটো ব্যৱহাৰ কৰা ভাল। আৰু আমাৰ মাজত আছে ক্লৰফিল টেবলেট, কিভা ক্লৰফিল টেবলেট, যিটো 100% নেচাৰেল হয় আৰু ইয়াতে চাব পাৰে বহুতখন চাৰ্টিফিকেটো আছে। আয়ুষকে আদি কৰি বহুত ধৰণৰ চাৰ্টিফিকেট আছে, কুচাৰ হালাল। তো সকলো ধৰ্মৰ মানুহে এইটো ব্যৱহাৰ কৰিব পাৰে আৰু বহুত বেছি ভাল হয় ক্লৰফিল টেবলেটটো। আপোনালোক সকলোৱে ব্যৱহাৰ কৰিব পাৰিব কাৰণ এইটোত হালাল কুচাৰৰ পৰা সকলো চাৰ্টিফিকেট আছে আৰু এইটো প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী। ইয়াতে কোনো ধৰণৰ হাৰ্মফুল কেমিকেল নাই। তো সকলো ব্যক্তিয়ে এইটো ব্যৱহাৰ কৰিব পাৰিব আৰু এইটো বেছিকেলি স্কিনৰ কাৰণে বহুত বেছি ভাল। লগতে লিভাৰ ফেটছ, ব্লাড ফেটছ যিসকল মানুহৰ আছে বা সিহঁতৰো কাৰণে বহুত বেছি উপকাৰী হ'ব ক্লৰফিলটো। তো সকলোৱে ব্যৱহাৰ কৰক আৰু ব্যৱহাৰ কৰি কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টোত আজি মই প্ৰথমবাৰৰ বাবে লাইক ৰাখিব খুজিছোঁ। ইয়াতে 50টা লাইক যাতে আহে তাৰ মই আশা কৰিছোঁ, তাৰে কামনাৰে আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।